জুইত বনোৱা হাঁহৰ মাংস ইয়াতে মই চব দি দিছোঁ। কি দিছোঁ আগৰ ভিডিঅ'বোৰ দেখাই থাকোঁ, কিন্তু আজি অকণমান বনাইহে দেখাইছোঁ। হাঁহৰ মাংস মোৰ খুবেই প্ৰিয় আৰু এনেকৈ মই প্ৰায় বনাই খায়ে থাকোঁ। আৰু নহৰু, পিঁয়াজ, আদা চব দি দিছোঁ আৰু বিলাহীখিনি দি এনেকৈ ভালদৰে লৰাই অলপ দেৰি ভাজি ল'ম। আৰু হাঁহৰ মাংস বনালে মই বিশেষ একো মছলা ব্যৱহাৰ নকৰোঁ। মই দিওঁ আপোনাৰ মিট মছলা অকণমান, জিৰা আৰু অকণমান দিওঁ মই ৰেড চিলি আৰু নিমখ, হালধি আৰু বেলেগ একো ব্যৱহাৰ নকৰোঁ। তেনেকৈ খাবলৈও সোৱাদ হয় ভাল আৰু লগতে ধুনীয়া ৰঙো হয়। আৰু এয়া চাওক, মই ভাজি পূৰা এনেকৈ অইলি কৰি দিছোঁ। আৰু এইটো যেতিয়া হ'ব তেতিয়াহে ইয়াত মাংসখিনি দিব দেই। আৰু এয়া চাওক, মাংসখিনি দি মই এতিয়া পানী ব্যৱহাৰ নকৰাকৈ এনেকৈয়ে লৰাই ভাজিম। আলু আৰু কোমোৰাবোৰ দি আকৌ মই লৰাম। এনেকৈ লৰাই অলপ দেৰি ভাজি ল'ম। মাংস প্ৰায় ৰেডিয়ে হৈ গৈছে আৰু জুই দি উতলাই আছোঁ। একেবাৰে হৈ যোৱাৰ পিছত দেখাম দেই।